কৃষ্ণ প্ৰভু কৃষ্ণ কৃষ্ণ Sandsli. আজিকালি ছোৱালীবিলাকতকৈ বোৱাৰীবিলাককহে বেছি ভাল লাগে একো কৰা নাই যদি মনে মনে কি জুমি চাই আছা মই মানে কি মানে ইয়াক চালা আজি মই ফুটাই দিছো ঐ তই কত পালাবি লোকৰ দুৱাৰি গাধা তুমি চাবলে লাজ নাপা চালা হেৰি আপুনি ভিতৰত কি কৰি আছে মই কত পালাবি দিয়া চালা অভদ্ৰ
হে ভগৱান বোৱাৰী মানুহৰ মাক খোৱা মজাই বেলেগ খোৱাজনেহে বুজিব ইয়াৰ সোৱাদ কিমান ভাল পাইছিলোঁ দেই দুখতে গান এটাহে গাই দিওঁ নেকি কিয় বোৱাৰী দেখিলেই দেখি ভাল লাগি যায় কিয় মিছেছ বৰুৱানীক দেখি পিৰাই যায় কিদৰে বুজাওঁ মই লিভাৰ পমি যায় কি যে বোৱাৰী দেখিলেই দেখি ভাল কলে যাওঁ এই যাওঁ আৰু মোৰ সময় নাই অ' এইফালে আছোন কথা এটা কওঁ কি কথা পটাপট কম মোৰ সময় নাই বা হেৰ গোটেই অসমখন যেন সিহে চলাই আছে হেৰ এইফালে আহ বহি লচোন কথা এটা আছে মই বৰ চিন্তা কৰিছোঁ চিন্তা অঁ কিহৰ চিন্তা বহুত ডাঙৰ চিন্তা মোৰ গাৰ্লফ্ৰেণ্ডৰ বাৰ্থডে বাৰ্থডে অঁ বঢ়িয়া কথা ব'ল ক'লেই পাৰ্টি কৰোঁগৈ দুইটা শংখ বজাই দিওঁ গাটো অলপ বিষাই আছে মোৰ তাৰ আকৌ শংখ বজোৱা ধান্দা মই এনেই চিন্তাত পৰি আছোঁ হেৰ চিন্তাটো কি সেইটোতো ক আৰে মোৰ গাৰ্লফ্ৰেণ্ডৰ বাৰ্থডে ৰাম সেইটো মই বুজি পাইছোঁ চিন্তাটো কি সেইটো ক তাকে তাইক মই কি গিফ্ট দিম বিচাৰি পোৱা নাই বস্তু এটা অ' গিফ্ট দিবি অঁ হে এতিয়ালৈকে পোৱাই নাই নাই পোৱা কি গিফ্ট দিলে ভাল হ'ব এটা ভাল গিফ্ট দিব লাগিব কিন্তু অঁ ভাল তাকেইতো কি দিওঁ এটা কাম কৰ হা কি মোৰ ফোন নম্বৰটো দি দে অঁ দেচোন দে লিখি ল 9101 9101 488 01 0 কি টেবলেট হৈছোঁ তোমাৰ প্ৰেমে মোক পাগল কৰি পেলাইছে প্লিজ ঐ দিয়া না মই ডিলিট কৰি দিমতো